বিবেক নাথ, মই চিৰাং ডিষ্ট্ৰিক্টৰ পৰা এই আছাম ফিজিকেল একাডেমীত আহিছোঁ। মোৰ 1 বছৰে হ'ল ইয়াত থকা। মোৰ প্ৰথমতে আহি ৰানিং নাছিলে ভালকৈ, তো ছাৰে হাতত ধৰি কিনে ৰানিং শিকোৱা যায়। তো এতিয়া মই এইখিনি সক্ষম হ'ব পাৰিছোঁ ছাৰৰ কাৰণে। তো ছাৰে বহুতখিনি মানে আমাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলে আৰু সেইখিনি সফল কৰিছেও। আগলৈ বহুতে হৈছে, আমি হৈছোঁ, আৰু যিবিলাক মানে ভাবিছে কৰিম তো আহিব পাৰে আছাম ফিজিকেল একাডেমীত। বহুত ভাল প্লেটফৰ্ম হয় এটা, তো আপোনালোকে আহিব পাৰে। ক'ত পাইছে আপুনি? মই অগ্নিবীৰ ইণ্ডিয়ান আৰ্মিত পাইছোঁ। তো কেইজন পাইছে? আমি দিছিলোঁ, আমি 8জনমান পাইছোঁ। 8জন পাইছোঁ। দেশ সেৱা কেনেকৈ কৰিবা মানে হৈছে, এতিয়া যিখিনি ওপৰৰ পৰা আমি উপদেশ পাম সেই হিচাপত আমি কৰিব লাগিব। তো এতিয়া আমি ছাৰ্ভিচত যাই পোৱা নাই, গতিকে যাই পোৱাৰ পিছতহে গম পাম কেনেকুৱা কি হয়। যিখিনি কৰিব লগা আছে গোটেইখিনি কৰিব চেষ্টা কৰিম, আগলৈকেও ভালকৈ চেষ্টা কৰিম আৰু কৰি যাম বুলি আশা এটা আছে, নিজৰ ওপৰত বিশ্বাস এটা আছে।